নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 10টা। মই ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হ'লোঁ আৰু খাই বৈও আজৰি হ'লোঁ। আৰু দেহাজনীকো খুৱাই বুৱাই ধুৱাই মেলি তাইকো শুৱাই ল'লোঁ। আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। এতিয়া বাৰু বিশেষ কাম নাই, অকণমান টিভি চাম, কাৰণ তাই সাৰ পাই থাকিলেতো চাব নোৱাৰোঁ। গতিকে তাই শোৱাৰ সময়তে অকণমান টিভি চাই কৰি ল'ম। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। বতৰটো বৰ এটা ঠিক নহয়, বৰষুণ দিওঁ দিওঁকৈ আছে। বাহিৰত কাপোৰ কানিও আছে, সোমাব লাগিব। কি হয় দেখিছেনে, বৰষুণ দিওঁ বুলি কওঁতে দিলেই। আৰু বহুত দিন বৰষুণ আমাৰ ইয়াত দিয়াও নাছিল। এতিয়া খুব আজি বহুত ডাঙৰকৈ দিছে বৰষুণজাক। আৰু গছ গছনিবোৰেও অলপ ভাল পাইছে। বিশেষকৈ আমাৰ এডোখৰ নতুনকৈ চাহ বাগান কৰিছিলোঁ, সেই পুলিখিনি প্ৰায় মৰিয়ে গৈছিল খৰাঙৰ কাৰণে। কিন্তু এতিয়া বৰষুণজাক প্ৰায় ভাল হ'ব, সেইকাৰণে মনটো বেছিকৈ ভাল লাগিছে। আৰু কেইদিনমান আমি নিজেই মটৰ লগাই পানী দিছিলোঁ, আৰু এতিয়া বৰষুণ আহিলে যেতিয়া দিব নালাগে আৰু। আৰু এতিয়া 12টামানেই বাজিল। চাহ একাপ খাবৰ খুব মন গৈ আছিল, গতিকে চাহ বনালোঁ। চাহ একাপ খাই লওঁ। আৰু এয়া চাহ ৰেডি হৈ গ'ল। লগত লৈছোঁ 2টা ক'লা চাউলৰ ঘিলা পিঠা আৰু 2টা বিস্কুট। আৰু মই দুপৰীয়া সাঁজৰ কাৰণে বনালোঁ চজিনা, দালি, আলু, বিলাহীৰ জোল আৰু ৰঙালাওৰ বেচন ফ্ৰাই। তাত অকণমান চাট মছলা দি দিছোঁ। চাট মছলা অকণমান দিলে খাবলৈ খুবেই সোৱাদ হয়, মানে টেষ্টি হয় আৰু লগতে বনালোঁ অকণমান বেঙেনাৰ ভাজি। এয়া বেঙেনা ভাজি। আৰু ইমানেই আছিলে দুপৰীয়া সাজত। বাৰু ভাতকেইটা খাই লওঁ। ভাত পানী খাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া চাওক, গুলু গুলু পাপাই কি মাতে কৈ দিয়া। দেখিছেই নহয়, আৰু এনেদৰে ব্যস্ত থাকোঁ দিনটো। কৰোণাৰ কাৰণে তাইকো কলৈকো উলিয়াই নিয়া নাই। সেনেকেই থাকোঁ আৰু দিনটো পাৰ কৰোঁ। আৰু বন্ধুসকল, গান এটা গাই দিয়া, গান এটা গাই দিয়া। এইফালে চোৱা, এইফালে চোৱা। খুজি খুজি আহা, খুজি খুজি আহি থাকা। এইজনী আইনি, আইমানি কোনজনী? পৰিবা, আহা। বুলি মাতে পাপাই, কি বুলি মাতে কোৱা? কুলিয়ে কেনেকৈ মাতে? পাপাই কি বুলি মাতে? পাপাই কি বুলি মাতে সেইটো কোৱা? গুলু গুলু, গুলু গুলু কেনেকৈ কয়? থক থক, গুলু গুলু কৈ দিয়া। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই।